আমাৰ এই পূজাটো দুৰ্গা মা পূজাৰ কৰাটো আমাৰ পক্ষে কোনোপধ্যে সম্ভৱ নহয়, কাৰণ আমি কেইঘৰ মানুহেই আছোঁ। এটা বৃহৎ অংকৰ এটা পূজা, আৰু এই পূজাটোত আমাৰ মুছলমান বন্ধুসকলে যদি আমাক সহায় নকৰে আমি কোনোদিন এই পূজা কৰাটো সম্ভৱ নহয়। আমাৰ মা দুৰ্গা, এই মা দুৰ্গাটো আমাৰ প্ৰতিমাটো আমাৰ একজন মুছলমান বন্ধুৱে আজি এই দান দিয়াৰ কাৰণে আমি এই পূজাটো কৰিবলৈ সক্ষম হৈছোঁ। আজি যিখন দৰ্শক বা শ্ৰোতা আছে ইয়াৰ 90% আমাৰ মাইনৰিটি মানুহ, সিহঁতৰ সহযোগিতাৰ কাৰণে বা সিহঁতৰ সহায় সহযোগিতাৰ কাৰণে আমি ইয়াত প্ৰতিষ্ঠা দুৰ্গা পূজা প্ৰতিষ্ঠান আমি কৰিব পাৰিছোঁ। ইয়াতে আমি দেখিবলৈ পাইছোঁ যে হিন্দু মুছলমান একলগ হৈ ইয়াতে দুৰ্গা পূজা অনুষ্ঠিত কৰিছে, এইটো বিৰাট ভাল লাগিছে। আৰু এই মেছেজটো যাতে গোটেই অসমত যাওক আৰু অসমবাসীয়ে যাতে এইটো উপলব্ধি কৰে যে কেনেকৈ হিন্দু মুছলমান একলগ হৈ যিকোনো অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। কাৰণ আমি দেখিবলৈ পাইছোঁ যে খুব কম সংখ্যক মানুহে আমি ইয়াতে বসবাস কৰোঁ। বহুত মানে আমাৰ হিন্দু মানুহৰ বহুত পূজা অৰ্চনা বহুত ধৰণৰ কাৰ্যসূচী থাকে। প্ৰত্যেকটো কাৰ্যসূচীত আমাৰ মুছলিম মানুহসকলে সদায় সহায় কৰে, আৰু অনাগত বিগত দিনতো কৰি আছে, এতিয়াও কৰিব, আৰু অনাগত দিনত কৰিব তা আমি নিশ্চিতভাৱে জানো।